সোণহিয়াতকৈও অধিক মূল্যৱান এইবিধ জাৰ্মানী লতা। চিকিৎসা বিজ্ঞানৰ চমৎকাৰ বিশ্ববাসী আচৰিত হৈ পৰিছে। অসমীয়াৰ সমাজ জীৱনৰ প্ৰায়ভাগ মানুহৰ বাৰীতে পোৱাৰ এবিধ লতাজাতীয় উদ্ভিদ হৈছে জাৰ্মানী লতা। ঠাইভেদে তথা অঞ্চলভেদে ইয়াৰ নাম বেলেগ বেলেগ। বহুত ঠাইত ইয়াক থুপুকি লতা, প্ৰেমলতা নাইবা বিভিন্ন থলুৱাৰ নামেৰে জনা যায়, কিন্তু ইয়াৰ প্ৰকৃত নাম হৈছে জাৰ্মানী লতা। অলাগতিয়াল বুলি ভাবি আপুনি আমি সকলোৱে এই লতাবিধক টানি আজৰি ছিঙি কাটি পেলাই দিছোঁ। কিন্তু লতাবিধৰ আজিৰ তাৰিখত বজাৰত মূল্য সোণহিয়াতকৈও অধিক হৈ পৰিছে। চিকিৎসা বিজ্ঞানত এই লতাবিধৰ পৰাই বহু বেমাৰৰ ঔষধ প্ৰস্তুত কৰা হয়। আহকচোন আমি জানি লওঁ এই লতাবিধৰ ঔষধৰ গুণসমূহৰ বিষয়ে। কটা চিঙাত এই লতাৰ কোমলীয়া পাত পিহি লগালে অতি সোনকালে তেজ বন্ধ হয়। উপৰিও আমাৰ বিষ উপশম পোৱা যায়। পেট চলা ৰোগ নিৰাময় কৰাটো এই লতাবিধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো ধৰণৰ ছালৰ ৰোগ যেনে খৰ খজুৱতি আদিত এই লতাবিধৰ কোমলীয়া পাত পিহি লগালে অতি কম দিনৰ ভিতৰতে আৰোগ্য পোৱা যায়। আনকি কিডনীত পাথৰ হ'লে ইয়াৰ দুটা পাত প্ৰতিদিনে চোবাই খালে পাথৰ প্ৰস্ৰাৱ দৌৰেদি ওলাই যায়। জণ্ডিছ হ'লে এই লতাৰ পাত 10টামান পিচি ৰস উলিয়াই এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে অতি সোনকালে এই ৰোগ নিৰাময় হয়। মূত্ৰনলী যিকোনো ৰোগ তথা প্ৰস্ৰাৱ ইনফেকশ্যন নিৰাময় কৰাটো এই লতাবিধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে ছালৰ যিকোনো ৰোগ নিৰাময় কৰাত এই জাৰ্মানী লতাবিধে যথেষ্ট সহায় কৰে। এক কথাত ক'বলৈ গ'লে জণ্ডিছ, ছালৰ ৰোগ, কিডনীত পাথৰ হোৱা, প্ৰস্ৰাৱ ইনফেকশ্যন আদিৰ দৰে গুৰুত্বপূৰ্ণ অসুখ নিৰাময় কৰাত এই জাৰ্মানী লতাবিধে যথেষ্ট উপকাৰ সাধন কৰে। চিকিৎসা বিজ্ঞানত এই লতাবিধৰ পৰাই বহুত ঔষধ প্ৰস্তুত কৰা হয়। সেয়েহে বহু অভিজ্ঞ লোকে এই লতাবিধক আজিৰ তাৰিখত বজাৰত সোণহিয়াতকৈও অধিক মূল্যৱান বুলি ক'ব বিচাৰে। চাওকচোন, আপুনি মই ভবাৰ দৰে এই লতাবিধ একো কাম নাইকিয়া বুলি আমি সকলোৱে ভাবিছিলোঁ, কিন্তু এই লতাবিধৰ যে ইমান উপকাৰী গুণ আছে আপুনি মই হয়তো আগতে কেতিয়াও জনা নাছিলোঁ। অভিজ্ঞ ব্যক্তিজনৰ বা ব্যক্তিসকলৰ সহায় লৈ এই জাৰ্মানী লতাৰ যি ঔষধৰ গুণ আছে সেই ঔষধৰ গুণসমূহৰ আপুনি সেৱন কৰিব পাৰিব। কিন্তু আপুনি এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব যে অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ ল'ব। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই লতাবিধৰ ঔষধৰ গুণসমূহৰ বিষয়ে ভালদৰে জানিব পাৰে। যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে বাৰু এই আমাৰ প্ৰতিবেদন চোৱাৰ আগতে জানিছিল নে এই লতাবিধৰ যে ইমান উপকাৰী গুণ আছে? ধন্যবাদ। জয় অসম।